সমাজ লাগিব আপুনি নিজে কৰিব লাগিব আপোনাক অনুভৱ কৰিছো অকমান খাদ্যমানকে বেছি ভাল কাৰণ এইবিলাক বেয়া সংগত কৰি বেয়া সংগৰ লগ লাগি এটা কি কৰাৰ এনেই লিখা পঢ়া কৰিছিলো আপোনাক মই কাম কৰ নাই পাইছে নেকি ইফালে ইফালে খাই ইফালে কৰি ইফালে খাই আমাৰতো মাথা গৰম ঘূৰা কিন্তু আহি মানে অত্যাচাৰ কৰিব বিচাৰে ল'ৰাটোৰ নাম কি ৰাজু ছাৰ আপোনালোকে তাক এৰেষ্ট কৰি আনি ভালকে ঠেকা দিয়ক আমাৰ ঘৰখনকে ৰখা দিয়ক আমি ৰাইজে আপোনাক সহায় কৰিম ছাৰ ঠিক আছে আপোনালোকৰ ৰাইজে সহায় সহযোগিতা কৰিব ছাৰ ছাৰ Thank you. बाबू याची बांग खाय আছে নেকি নাই ডাক খাই আছে নেকি ওই হেৰি নাম্বাৰ আছে নেকি আছে থানাত ফোন কৰি দিম নেকি থানাত ফোন কৰি দিম আজি ধৰিব লাগে আজি এনেকুৱা সুবিধাটো আৰু নাপাম হেল্ল' ছাৰ থানাত লাগিছেনে তাৰমানে এই মাধৱপাৰা থানৰ ওচৰত ইয়াত মানে এই কেইটামান ল'ৰাই ড্ৰাগছ খাই আছে 4-5টা ল'ৰা আপোনালোকে আহিলে মানে লগত থাকি আপোনালোকক সহায় কৰি দিম এইকেইটা ধৰি লৈ যাব পাৰিব অলপ জেগাৰ পৰিৱেশটো ইয়াত মন্দিৰ এটা আছে আৰু ইয়াত গাঁৱৰ ওচৰত জেগাৰ পৰিৱেশটো সিহঁতে নষ্ট কৰি ইয়াত গতিকে অলপ আহিব নেকি আপোনালোকে একেবাৰে সোনকালে আহক আহিলে আমি এতিয়া ধৰি দিব পাৰিম আপোনালোকক ঠিক আছে আহক ছাৰ ইয়াত এটা মন্দিৰ আছে আৰু এটা সমাজ আছে সমাজৰ পৰিৱেশটো বিনষ্ট কৰাৰ কাৰণে সিহঁতে তহঁতে ইয়াৰ পৰিৱেশটো বিনষ্ট কৰিছে মদৰ বোতলো আছে আৰু কি আছে চাওক এই পিছফালে পকেটত চাওক আৰু আণ্ডাৰপেণ্টৰ পকেটত কি আছে কিয় খাওঁ তহঁতে এইবিলাক কিয় খাওঁ কিয় হ'ব দেখিছোঁ মাল পাইছোঁ
স্যার তার নামটো ক'ব পাৰিম?